নমস্কাৰ বন্ধুসকল, আজি আৰু এটা নতুন ভিডিঅ' আৰু আপোনালোকে নিশ্চয় কম্পিউটাৰ কিনিব দোকানত যাম বুলি ভাবিছে বা যাব বা কিনিম বুলি ভাবি আছে। তো যদি আপুনি কিনিম বুলি ভাবি আছে, এতিয়া আপুনি যদি দোকানত সাপোজ কিনিব গৈ এতিয়া আপুনি যদি হাৰ্ড ডিস্ক যোনটো ষ্ট'ৰেজটো আমাক লাগিবই, আৰু যদি ষ্ট'ৰেজৰ কথাটো আহে তেতিয়া আপোনাক দোকানীয়ে এনেকুৱা প্ৰশ্ন কৰিব যে আপুনি SSD ল'ব নে HDD ল'ব। এতিয়া আপুনি নিশ্চয় আপুনি কনফিউজ হৈ আছে, আপুনি কোনটো বেটাৰ, HDD বেটাৰ নে SSD বেটাৰ। তো আজি মই এই ভিডিঅ'টোত আপোনাক অলপমান জাষ্ট চিম্পলত মই বুজাই দিম SSD আপোনাৰ বেটাৰ হ'ব নে এতিয়া HDD বেটাৰ হ'ব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি জানি লওঁ যে SSD আৰু HDDৰ ফুল ফৰ্ম কি। SSD হ'ল ছলিড ষ্টেট ড্ৰাইভ, মনত ৰাখিব, ছলিড ষ্টেট ড্ৰাইভ, আৰু HDD হ'ল হাৰ্ড ডিস্ক ড্ৰাইভ, যোনটো আমি হাৰ্ড ডিস্ক বুলি কওঁ নৰ্মেলি। তো বন্ধুসকল, আমি যদি এইবিলাকৰ ডিফাৰেঞ্চটো যদি আমি মানে ভিতৰলৈ সোমাই যাওঁ তেতিয়াহ'লে বহুত ক্ৰিটিকেল হ'ব, মানে মেকানিজিমৰ কথা আহি যাব। যদি আমি চিম্পলেষ্ট মানে একদম সহজভাৱে আমি বুজিব বিচাৰোঁ, চাওক এতিয়া কথাটো হ'ল, এতিয়া হাৰ্ড ডিস্কখন হ'ল কিমান 50 বছৰ আগতে ওলোৱা এইখন হাৰ্ড ডিস্ক, মানে আগৰ ডিভাইচ। এতিয়া চাওক, আমাৰ আগৰ যিবিলাক ডিভাইচ উলিয়াইছিলে, তো এতিয়াৰ মানে জেনেৰেশ্যনৰ লগত অলপ কম্পাইল হ'ব হয়, সিহঁতক পাৱাৰ বেছি লাগিছিলে, টাইম বেছি লাগিছিলে। তো এতিয়া যিকোনো ডিভাইচবোৰ এনেকুৱা বনাইছে যে স্পীডটো বেছি, তোমাৰ পাৱাৰটো কম লাগে। তো সেনেকুৱা ধৰণৰ ডিভাইচ। তো ঠিক কম্পেৰিজনটো সেনেকুৱাও হাৰ্ড ডিস্ক আৰু SSDৰ মাজত। চাওক, হাৰ্ড ডিস্কটো পুৰণা, তাত পাৱাৰ এফিচিয়েণ্টটো বেছি লাগে। তাৰপিছত আৰু যোনটো ৰিড আৰু ৰাইট কৰাতে ডাটাবিলাক বহুত টাইম লয়। কিন্তু আপুনি সেই কম্পেয়াৰ যদি SSDটো চাই, SSDটো হ'ল নতুন টেকন'লজি, যাৰ ফাষ্টাৰ, মানে 10x ফাষ্টাৰ দেন হাৰ্ড ডিস্ক। আপুনি হাৰ্ড ডিস্কতকৈ বহুত ফাষ্ট পাব যিকোনো ফাইল এটা কপি কৰাতে, লোৱাতে, থোৱাতে, যিকোনো কামত আপুনি হাৰ্ড ডিস্কতকৈ SSDটো বহুত ফাষ্ট পাব। আৰু এতিয়া চাওক, আমি যে পুৰণা হাৰ্ড ডিস্কখন 50 বছৰ আগতে উলিয়াইছিলে বুলিয়ে যে আমি এতিয়া সেইখন পেলাই দিম বা সেইখন আমি এতিয়া ইউজ কৰিব নোৱাৰোঁ, সেনেকুৱা কথা নহয়। আপুনি যদি নৰ্মেল এনেই যোনটো মই কথাটো ক'লোঁ, নৰ্মেল যদি আপোনালোকে ইউজ কৰিব বিচাৰে দেন হাৰ্ড ডিস্কখন ইউজ কৰিব পাৰে, কাৰণ হাৰ্ড ডিস্কখনৰ প্ৰাইচটো SSDতকৈ কম। এইটো এটা ডিফাৰেঞ্চ আছে। আপুনি SSDৰ প্ৰাইচটো হাৰ্ড ডিস্কতকৈ বহুত গুণে বেছি। এতিয়া চাপ'জ আপুনি ধৰি লওক, আপুনি যদি হাৰ্ড ডিস্ক এখন কিনিব যায়, চাপ'জ 1 TB যদি আপুনি হাৰ্ড ডিস্কখন কিনিব যায়, ধৰি লওক আপোনাৰ 2500 to 3000 ভিতৰত আপোনাৰ এনেকুৱা পৰি যাব। আৰু যদি আপুনি ছেইম এখন 1 TB SSD এখন কিনিব যায়, দেন আপোনাৰ এৰাউণ্ড 10,000 মানলৈকে পৰি যাব। কিন্তু আপোনাৰ পাৰফৰ্মেঞ্চটো বেলেগ ধৰণৰ পাব। যদিহে আপুনি গেমিং বা আপুনি এনেকুৱা ডাঙৰ ছফ্টৱেৰ ইউজ কৰে, সেনেকুৱা ইউজ কৰে, দেন আপোনাৰ SSDটো বেটাৰ। আপুনি অকণমান টকা খৰচ কৰি যদি SSDখন লয়, দেন আপুনি ইউজ কৰি ভাল পাব, স্মুথ পাব বস্তুটো। যদি এনেকুৱা ক্ষেত্ৰত অলপ হাৰ্ড ডিস্কখনৰ পাৰফৰ্মেঞ্চটো কম। আৰু আপুনি যদি এনে নৰ্মেল আপুনি কম্পিউটাৰ এটা প্ৰেক্টিছ কৰিব লৈছে, বা আপুনি নৰ্মেল অফিচৰ অকল কামখিনি কৰিব লাগে চিম্পলনেছ, তো সেই তাৰ কাৰণে আপুনি SSDখন হাৰ্ড ডিস্কখন ল'ব পাৰে। দেন তাত SSD ইমান দৰকাৰ নাই। শেষত যদি কথাটো ক'ব যাওঁ, এতিয়া আপোনাৰ মানে কেনেকুৱা ধৰণৰ ৰিকুৱাৰমেণ্ট, আপোনাৰ ৰিকুৱাৰমেণ্টটো লৈ আপোনাৰ এইটো চলিউশ্যনটো আপুনি ওলাব লাগিব। যদি আপোনাৰ ৰিকুৱাৰমেণ্টটো অলপ হেভি লেভেলৰ, চাপ'জ আপুনি গেম খেলিব, ডাঙৰ ছফ্টৱেৰ ইউজ কৰিব, দেন আপুনি SSD লওক, এইটো আপুনি ভুল নকৰিব। আৰু যদি আপুনি এনে নৰ্মেল ইউজৰ কাৰণে হৈছে, দেন আপোনাৰ প্ৰাইচটো অলপ আপুনি কমৰ ভিতৰত বিচাৰিছে, দেন আপুনি হাৰ্ড ডিস্কখন লওক। আৰু যদি আপোনাৰ টকা বেছি, তেতিয়াহ'লে আপুনি নিশ্চয় ভালে পাব, SSD লওক। মই SSDটো প্ৰিফাৰ কৰিম, কাৰণ আমাৰ নতুন টেকন'লজিটো ইউজ কৰিব লাগে, কাৰণ আমি আপগ্ৰেড হ'লে আমাৰ বস্তুবিলাকো আপগ্ৰেড হয়। ঠিক যদি আপুনি এনে নৰ্মেলি ইউজ কম্পিউটাৰটো শিকিব বিচাৰিছে বা অফিচিয়েল কিবা আপুনি সৰু সুৰা কাম কৰি দিয়ে লেপটপটোত, দেন আপোনাৰ হাৰ্ড ডিস্কখন অ'কে, ফাইন। তো ভিডিঅ'টো ইমানেই আছিল। যদি আৰু এনেকুৱা ধৰণৰ কিবা নতুন কথা জানিব বিচাৰে, দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি কিবা টিপছ বা কিবা টপিক্সৰ ওপৰত ভিডিঅ' বনাব লাগে, দেন কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, মই নিশ্চয় ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আজিকালি